মামনি ৰয়ছম গোস্বামী, যাৰ নামেই পৰিচয় বহন কৰে অসমীয়াৰ গৌৰৱৰ। 1942 চনৰ 14 নৱেম্বৰত কামৰূপ জিলাৰ আমৰাঙ্গা গাঁৱত জন্মগ্ৰহণ কৰা মামনি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামীয়ে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। প্ৰয়াত কীৰ্তিনাথ হাজৰিকাদেৱৰ পৰা লিখা মেলাৰ দিশত অনুপ্ৰেৰণা লাভ কৰা মামনি ৰয়ছমে অসমীয়া সাহিত্যত এক নব্যধাৰাৰ সৃষ্টি কৰিছিল। 1963 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মামনি গোস্বামীয়ে পৰৱৰ্তী কালত ৰামায়ণী সাহিত্যৰ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। অসমীয়া সাহিত্য জগতক স্বকীয় প্ৰতিবাদী লিখন শৈলীৰে জীপাল কৰা মামনি গোস্বামীৰ ব্যক্তিত্ব আছিল নিচেই শিশুসুলভ তথা সৰল। 1965 চনত শৰাইঘাটৰ দলং নিৰ্মাণৰ বাবে অহা সুদৰ্শন অভিযন্তা মাধৱেন ৰয়ছমৰ প্ৰেমত পৰি বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। 1967 চনত এক দুৰ্ঘটনাত মাধৱেন ৰয়ছমৰ মৃত্যু ঘটিছিল। মামনি বাইদেউ এক প্ৰবল নৈৰাশ্যৰ মাজলৈ গুচি গৈছিল। স্বামী বিয়োগৰ পিছত তেওঁ গোৱালপাৰাৰ সৈনিক স্কুলত কিছুদিনৰ বাবে শিক্ষকতা কৰিছিল। প্ৰচণ্ড শূন্যতা তথা হতাশাবোধৰ পৰা একোটা স্ফুলিংগ হৈ ওলাই আহিছিল ইটোৰ পিছত সিটোকৈ তেওঁৰ অনবদ্য সৃষ্টি। চেনাবৰ স্ৰোত, আধা লিখা দস্তাবেজ, নীলকণ্ঠী ব্ৰজ, দঁতাল হাতীৰ উয়ে খোৱা হাওদা, সংস্কাৰ, উদয় ভানুৰ চৰিত্ৰ, অহিৰণ আদি তেওঁৰ সৃষ্টিৰ উদাহৰণ। দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ছোৱা আছিল তেওঁৰ সৃষ্টিশীল কৰ্মৰ উৰ্বৰ সময়। 2000 চনত সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰা মামনি ৰয়ছম গোস্বামীয়ে 1982 চনত সাহিত্য একাডেমীকে আদি কৰি বিভিন্ন বঁটাবাহন তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। জন্মতেই যাক জ্যোতিষে কাটি টুকুৰা টুকুৰ কৰি বৰলুইতত উটাই দিব কৈছিল, সেই মামনি ৰয়ছমে নিজ সাধনাৰে কলমেৰে বিশ্ববাসীৰ আগত নিজৰ নাম উজ্বলাইছিল। দীঘলীয়া সময়ৰ অসুস্থতাৰ অন্তত 2011 চনৰ 29 নৱেম্বৰত মামনি ৰয়ছম গোস্বামীয়ে মৃত্যুক আঁকোৱালি লয়। কায়িকভাৱে তেওঁ আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিৰাজিৰে জনমানসত অমৰ হৈ আছে আৰু থাকিব। এইগৰাকী মহিয়সী নাৰীলৈ নৱম মৃত্যুবাৰ্ষিকীত ব্ৰহ্মপুত্ৰ লাইভৰ তৰফৰ পৰা যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ।